নমস্কাৰ বন্ধু বান্ধৱীসকল আমি গৈ আছোঁ ভাৰতৰ প্ৰথম ভিলেজ গেলিঙলৈকে এই যাত্ৰাটো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে নাপাহৰিব আহক তেন্তে বন্ধুসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ৰাতিপুৱাই 500 টকা এটা খাই ল'লোঁ আম চেণ্ডেল নিপিন্ধাৰ কাৰণে দেখাই আছোঁ ৰ'ব এইটো চেকিং চলি আছে এইবিলাক চেকিং চলি আছে জোতা নিপিন্ধাৰ কাৰণে 500 টকা ৰাতিপুৱাই বহাই দিছে একদম এইখন হ'ল চিয়াং নদী আৰু চিয়াং নদীৰ ওপৰত এইখন ব্ৰিজেৰে আমি পাৰ হৈ যাব লাগিব আৰু এইখন নদীকেই অসমত ব্ৰহ্মপুত্ৰ বুলি কোৱা হয় চাওকচোন ইমান ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাই এইখন হ'ল চিয়াং নদী আৰু এই নদীৰ পাৰে পাৰে আমি গৈ থাকিম ভাৰতৰ প্ৰথম গাঁও গেলিঙলৈকে বন্ধুসকল কি সুন্দৰ চিনাৰী চাওকচোন কি মজা লাগে এইখন হ'ল চিয়াং নদী আৰু এই নদীখনৰ পাৰে পাৰেই আমি গৈ থাকিব লাগিব যেতিয়ালৈকে জাগা নাপাওঁ তেতিয়ালৈকে আৰু গেলিঙলৈকে 195 আৰু তিতিঙলৈকে 155 কিলোমিটাৰ বাকী আছে এতিয়া আমাৰ ছাৰে ATM বিচাৰি ঘূৰি ফুৰিছে ATM পোৱা নাই কেছ পইচা অনা নাই বেয়া জ্বালা বাচি আজি
ইংকং বজাৰ মাৰ্কেট এইখন। এই ভাইহঁত ইয়াতে আহিলে কিন্তু ফ্ৰেছ পইচাৰ লগত লৈ আহিব দেই। ATM ইয়াত নাপায় প্ৰথম কথা। 2 নম্বৰ কথা হ'ল আপুনি পইচা ওলাব লাগিলেও কমিশ্যন দি ওলাব লাগিব। লগতে আৰু বস্তুৰ দাম বহুত, পাৰিলে তলৰ পৰা বজাৰ কৰি লৈ আহিব। জলকীয়া খালি যেনেকুৱা কটি পৰিব, দাম শুনিলেও কটি পৰিব। জলকীয়াৰ মানে পোৱা 80 টকা ইয়াতে বৰ্তমান। জলকীয়াৰ পোৱা 80 টকা, তাৰপিছত আলু 60 টকা কিলো, মানে বহুত দাম, যথেষ্ট দাম। পিঁয়াজ 80 টকা। পিঁয়াজ বাৰু আমাৰ তাতে অলপ দাম আছে, আমাৰ তাত 45 টকা 50 টকা। পিঁয়াজৰ 80 টকা ইয়াতে। গতিকে বজাৰ চজাৰো তলৰ পৰাই কৰি লৈ আহিব যদি আহে। আমি ইয়াতে বজাৰ কৰিলোঁ, এতিয়া পাইছোঁ ইংকং। ইয়াৰ পৰা আৰু 12 ঘণ্টা লাগিব টিটিঙলৈকে। গতিকে যাওঁ, গৈ থাকোঁ যিমান দূৰ পাৰোঁ মানে যাবই লাগিব। ৰাস্তাত ক'তো হ'ল কৰাৰ চান্স নাই। 12টা বাজিব, হয়তো যাই থাকিব লাগিব। এতিয়া আপোনাৰ ইংকংখন অলপ দেখাই দিছোঁ। এইখন হ'ল ইংকং টাউন, সৰু এখন টাউন, পাহাৰৰ মাজত আছে, খুব ভাল লাগে। কিন্তু বস্তুৰ দাম বহুত দেই। কিন্তু অকণ তলৰ পৰা লৈ আহিব দিয়ক। আমি বজাৰ কৰিলোঁ, এতিয়া ওলাম টিটিঙলৈকে। এইখন উলমা দলং, এইখনৰ ওপৰতে গাড়ী লৈ যাম এতিয়া। টিটিং গৈ আছোঁ আমি। আহি আছে, এইখন আমাৰ গাড়ী গৈ আছে। কিমান হ'ব? 1 কিলোমিটাৰ হ'ব? বেছি হ'ব, বেছি হ'ব, বাছ বেছি হ'ব। জোখো কি মজা চিনাৰী এইখন উলমা দলং। ইয়াতে ফুটা চুটা একো নাই হা, মজা আৰু একদম পুৰা। কলিকতাৰ হাওৰা ব্ৰিজেও পাত্তা নাপায়, চাই লওক। বন্ধুসকল এই জেগাখিনি চাব হে, এই জেগাখিনি চাব কিমান ডেঞ্জাৰ।
চাওকচোন মোবাইলত তুমি চাবি সিও কোনোবা যদি পৰে নেকি এনেকুৱা লাগে কিন্তু তত্ত্বই পৰি আছে তলতলে পৰি আছে বৰষুণ দিলে এইবিলাক ৰাস্তাত মানে বিৰাট ৰিক্সি ইয়াতে আমি ভাত বনাম এতিয়া এইটো নদীৰ পাৰত তাৰপিছত পানী আহি আছে ইয়াতে মজাকৈ তো আমাৰ বসন্ত দাহঁত লাগি গৈছে বাচন চাচন ধোৱাত অকণমান আগত গৈ কিনে আমি ভাত পানী বনাম মজা পানীটো ন অ' ছাৰ পানীটো মজা নেকি সুধিছোঁ ঠাণ্ডা নে গা পা ধুব পাৰি আৰু তাকেইতো এয়া ভাত বনাই আছে বঢ়িয়াকৈ ক'ত লৈছি না চেকা একদম পূৰা জাগা ক'ত না চেকা বতাহ লাগে মানে বতাহ লাগে কাৰণে ক'ত জেগাত লৈ লৈছে নাই ঐ বসন্ত দা বঢ়িয়া বতাহ দিছি না আজি শ্বুটিং পাম নে যায় পাই যাম না আজি পাব লাগিব কিন্তু বহুত দিন হ'ল গ'ল এসপ্তাহ হৈ গ'ল বন্ধুসকল ইয়াৰে পিছৰ যাত্ৰাখিনি আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম গতিকে নেক্সট ভিডিঅ'টো পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ইয়াৰ আগত আৰু প্ৰত্যাহ্বান আছে আৰু সাংঘাতিক ৰাস্তা আছে সকলোবোৰ দেখা পাব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি ল'ব যাতে আপোনালোকে নেক্সট ভিডিঅ'টো আহিলে ন'টিফিকেশ্যন পায় সকলোলৈ বহুত বহুত ধন্যবাদ বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে আজিলৈ এৰিছোঁ লগ পাম সকলোকে নেক্সট ভিডিঅ'ত